হেল্ল' দোস্তু মই আছোঁ পালাৰত মানে আজি পালাৰলৈ আহিছোঁ আৰু পালাৰত বাৰু একো কৰিবলৈ অহা নাই বাৰু এনেই মানে জাষ্ট পালাৰলৈ আহিছোঁ মানে পালাৰত মানে পালাৰ বুলি ক'লে মানুহবিলাকে ভাবে ন পালাৰত মানে বহুত মানে বস্তু মানে কিবা কাটিং কৰিবলৈ হ'লে বা কিবা ছেভিং কৰিব হ'লে বা লেডিজবিলাকে থ্ৰেডিং বা ফেচিয়েল কিবা কিবি কৰিব হ'লে কিমান দাম বা বহুত দাম বুলি ভাবে ন আছে মানে দাম মানে সস্তাৰ পৰা দামলৈকে আছে মানে আজি আপোনালোকক জনাম বাৰু পালাৰত মানে কাটিং কৰাত কিমান মানে মানুহে কিছুমানে ভাবে পালাৰ এখনলৈ গ'লে বা চুলি কাটিব হ'লে বহুত পইচা ল'ব ন মানে এখন এনেকুৱা এখন পালাৰ মানে সাধাৰণ চেলুনতকৈ মানে অলপ মানে ওপৰত মানে এখন পালাৰত মানে কাটিঙত মানে অকল 100 লয় মানে কাটিং কৰিলে যেনেকৈ অন্য চেলুনবিলাকত কাটিং কৰিলে 70 লয় ন তেনেকৈ এখন পালাৰত মানে অকলে 100 লয় কাটিং কৰা আৰু ছেভিং কৰিলে 80 লয় মানে ছেভিঙৰ লগত ফেচ ৱাছ ফ্ৰী আছে মানে অন্য চেলুনত মানে ছেভিং কৰিব হ'লে 50 লয় ন মানে তাতকৈ অলপ মানে বেছি কেইটকা বেছি ন কাটিং কৰিলে অন্য চেলুনত 70 লয় আৰু সেইখনত মানে পালাৰত মানে 100 লয় মানে 30 টকা বেছি মানে ছেভিঙত সেনেদৰে 30 টকা বেছি মানে চাওকচোন আপোনালোকে এনেকুৱা এখন পালাৰত মানে কিমান ধুনীয়া এখন পালাৰত আহি চুলি কাটো বা চেলুনতকৈ মানে বহুত ওপৰত মান ন পালাৰ বুলি ক'লে মানে AC লগা আছে আৰু ফেন লগা আছে ন মানে বিন্দাছ বহি চুলি কাটি থাকিব পাৰিব মানে কোনো টেনশ্যন একদম আৰামত চুলি কাটিব আপোনালোকক মানে যেনেকুৱা ধৰণৰ চুলি কাটিং লাগে মানে ইহঁতিবিলাক কৰি দিব মানে এইখন পালাৰত ময়ো থাকোঁ ন আৰু যদি আপোনালোকে যেনে ধৰণৰ চুলি কাটিং লৈ আহে ন মোবাইলত আজিকালি কেলেকো মানে কোনো প্ৰয়োজন নাই ন সেইকাৰণে সকলোৱে মোবাইলতে চুলি কাটিং মানে ফটো লৈ আহে এইটো কাটিব লাগে বা এইটো কাটিব লাগে এনেদৰে লৈ আহে আৰু সেইটো ডিজাইনৰ চুলি কাটি দিয়া হয় মানে চেলুনবিলাকত মানে কেনেকুৱা ধৰণৰ হয় মানে কাষ্টমাৰ দেখিলে মানে এইটো মানে অলপ উৎপাত কৰিব বিচাৰে ন তেনেকুৱা পালাৰত মানে তেনেকুৱা চিষ্টেমৰ নহয় মানে আপোনাৰ একদম পূৰা আৰামত মানে সময় লৈ কাটিব আৰু আপোনাক যেনেকুৱা ষ্টাইল লাগে মানে যেনেকুৱা ধৰণৰ ষ্টাইল লাগে তেনেকুৱা ধৰণৰ কাটিব আৰু এখন চকী মানে বিন্দাছ বহিলৈ মানে চুলি কাট আৰু চুলি কটাৰ পাছত মানে এনেকুৱা ফেচিল মানে হেয়াৰ ৱাছো কৰি দিব 100ত মানে 100 টকাত ৱাছ কৰি যাব পাৰি মানে কাটিং কৰাৰ পিছত ৱাছো কৰি দিব মানে ক'ৰবাত যদি হোটেলত সোমালে কোনো টেনশ্যন নাই মানে এনেকৈ হাতখন মানে সোমালে লগাই মানে চুলিত মানে কোনো হাতত মানে চুলি লাগি নাহে আৰু বিন্দাছ মানে ৱাছ কৰি দিব মানে ইয়াত আৰু ৱাছ কৰি দিয়া আছে এইফালে মানে এনেকৈ বহি আৰু ইয়াত কৰি দিয়ক আৰু ৱাছ কৰি ল'ব ৱাছ কৰাৰ পিছত মানে আৰু প্ৰায় ছেটিং কৰি দিব চুলি মানে সকলো ধৰণৰ ফেচিলিটি আছে কেৱল মাত্ৰ 100 টকাত মানে চুলি কটা হয় আৰু ৱাছ কৰি দিয়া হয় আৰু ছেভিঙৰ লগত ন মানে দাড়ি যেতিয়া কাটিব তাৰ লগত ফেচ ৱাছ ফ্ৰী আছে 80 কেৱল আৰু লেডিজ ইয়াত ইউনিচেক্স পালাৰ হয় এখন তিনিচুকীয়া প্ৰকাশ বজাৰত আছে পালাৰখনৰ নাম হৈছে প্লেজাৰ মানে ইয়াত ইউনিচেক্স হয় লেডিজ আৰু জেন্টছৰ দুইটা হয় মানে লেডিজৰ কিছুমান কাষ্টমাৰ ভাবে ন লেডিজবিলাক ছোৱালীবিলাকে ভাবে পালাৰত সোমালে পৰা থ্ৰেডিং কৰাত বহুত দাম ল'বনি এনে কিবা কিবি ফেচিলিটি সেইবিলাকত ধেৰ দাম ল'বনি মানে থ্ৰেডিং কৰাত কেৱল মানে 40 মানে 40 টকাত আপোনালোকে থ্ৰেডিং কৰি যাব পাৰিব মানে খুব ধুনীয়াকৈ থ্ৰেডিং কৰি দিব আৰু আছে লেডিজ ষ্টাফ আছে আৰু জেন্টছ আছে দুইটা মানে ইউনিচেক্স ন দুইটা আছে লেডিজ আৰু মানে আপোনালোকক যেনেধৰণৰ চুলি কাটিং লাগে সকলোবিলাক চুলি কাটিং ইয়াত কৰি দিয়া হ'ব আপোনালোকে আহিব আৰু এইখন পালাৰখন আছে তিনিচুকীয়া প্ৰকাশ বজাৰ পালাৰখনৰ নাম হৈছে প্লেজাৰ পালাৰ আপোনালোকে আহিব 100 টকাত চুলি কাটি যাব পাৰিব মানে অন্য চেলুনতকৈ মানে অকল 30 টকা বেছি চুলি কাটি ল'ব পাৰিব আৰু ৱাছ কৰি যাব পাৰিব বিন্দাছ মানে আৰামত বহি এচি তলত বহি ফেনৰ হাৱা খাই বিন্দাছ চুলি কাটি যাব পাৰিব মানে এতিয়া মই পৰিচয় দি ল'ম হেল্ল' দোস্তু ৱেলকাম বেক টু মাই ইউটিউব চেনেল সৌল আমি গাঁৱলৈ যদি আপোনালোকে মোৰ চেনেলটো লৈ নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাগজ থকা বেল আইকনটো প্ৰেছ কৰি ন'টিফিকেশ্যন অন কৰি ৰাখিব আৰু মই এতিয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবলৈ মানে আজি পালাৰৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু আপোনালোকে আহিব মানে 100 টকাত মানে ফেচিলিটি কিমান কাটিং কৰিব পাৰিব আৰু লগত ৱাছ ফ্ৰী মানে সকলো ধৰণৰ আপোনালোকক যেনেকুৱা ধৰণৰ কাটিং লাগে ন সকলোবিলাক কাটিং কৰা হ'ব আৰু ফেচিয়েল ষ্টাৰ্ট হৈছে 600ৰ পৰা আৰু মানে 2800লৈকে আৰু মানে D10 400ৰ পৰা ষ্টাৰ্ট হৈছে মানে স্কাৰ্ফ 200 মাছাজ 300ৰ পৰা ষ্টাৰ্ট হৈছে মানে আপোনালোকে আহিব আৰু সকলোবিলাক কৰি যাব যদি আপোনালোকৰ ন বিয়া যদি কাৰোবাৰ বিয়া প্ৰগ্ৰেম আছে তেনেধৰণৰ মানে প্ৰগ্ৰেমৰ কাৰণে ইয়াৰ পৰা বা যদি আপোনালোক মানে দৰকাৰ হয় ন ঘৰত কৰিবলৈ বা ঘৰলৈ মাতিবলগীয়া হয় তেতিয়াহ'লেও ইয়াত মানে আহি কণ্টেক্ট কৰিব পাৰে পালাৰত আহিলে মানে সকলো ধৰণৰ সুবিধা আছে আৰু আপোনালোকে আহিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইমানতে ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু ভাল লাগিলে প্লিজ লাইক এটা কৰিব